গুড মৰ্ণিং। আজি আমাৰ এইটো ভাল হৈ গ'ল, আমাৰ ছোৱালী পুৰা অভিযানত নামি দিলে। এইটো এতিয়া গৈ বস্তু আনি আকৌ হেৰি কৰিছোঁ। এতিয়া মই অভিযানত নামো এসোপা। অ' দেখোন এই চাউল আছে দেখোন, চাউলখিনি অঁতৰাৰ পিছতে কৰিব পৰা হ'ব। সেইটো কাইলৈহে হ'ব। চাউলটো কি কৰোঁ দেখোন অঁতৰাই দিওঁ নে? ক'ত যায়? চব নে অপৰিয়ালৰ নে? বা হওক। আকৌ মাটি সাৰুৱা কৰিবলৈ কেঁচু সাৰ। এইবাৰহে ছাৰে কামত লাগিছে দেই, অন্য কিবাৰ কিন্তু ময়ে কৰি আছিলোঁ। বাকী দিয়া না তেনেকৈ দি থকাতকৈ, থিয় হৈ পিনি সেই টেমাটো আঁতৰাই ল'ব লাগিছিলে। গোটেইকেইটা ৰেডি। এইটোত জলকীয়া পচাইছোঁ, গজিব। পদুনা ৰুই দিছোঁ আৰু তুলসীজোপাটো আছে বাৰু। তুলসীজোপা চেহেৰাটো ভালে দেখিছোঁ। পিঁয়াজ আৰু আলু এতিয়া আজি মাৰি ল'বা নেকি? মিক্সিটো উলিয়াব লাগিব নহয়। কি দিয়ে? সিহঁতে আকৌ ৰিফাইনৰ পৰা মাৰি দিয়ে ন। বনোৱা ভোকে লাগিছে আৰু চাই চাই। জলকীয়া এটাও মাৰি দিওঁ ইয়াতে। হ'ব নালাগে আৰু এতিয়া মাৰিব, একেবাৰে ফালি পেলাই দি দিব। গোটাকে দিম। অঁ বস্তুটো জ্বলিছে আৰু। অঁ আপোনালোকে বস্তুটো লৈ অলপ অলপ জ্বলাই দিব। এইটো টাইট বনাই দিছে না, পুৰা টানি দিছে। নতুন ষ্টাইল দেখিছোঁ মই। আৰু কমিব নে নকমে? আৰু কমিব। বস্তুটো ডাঠ হোৱাৰ কাৰণে দাঙিবই নোৱাৰি, উফৰি তললৈ পৰি যায়। খিচমিচ নেকি? কাজু দিলা, খিচমিচ ফ্ৰাই হৈ গ'ল। জ্বলি গ'ল। জলদি নাই যোৱা। এয়া মমোহঁতৰ ঘৰৰ পৰা অনা ঘি, এয়া ফোনৰ আইতাই দিছিলে। নক'বা, মমো তাতে লোভ লগাই দিব, আমাৰ ইয়াত পেট চলি যাব। হৈয়ে যাব এতিয়া, পোলাও হৈয়ে গ'ল। ভোকো লাগিছে, কিমান হৈছে কিন্তু বহুত খাবলৈ মন গৈছে। মোক ইয়াত বহি থাকিবলৈ কৈছে, মই এতিয়া বহি আছোঁ। আনিব নহয়। মজা। তৃপ্তিয়ে এসাঁজ খাই দিলোঁ আৰু দেই। খাই বৈ এতিয়া শুই দিওঁ। গুড নাইট। গুড নাইট।